নমস্কাৰ মই দেৱজিৎ অন্য এটা ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেল দেৱজিৎ ফৰেক্সটিলৈ স্বাগতম জনাইছো। আপোনালোকৰ মৰম আৰু সাপোৰ্টৰ বাবে অশেষ ধন্যবাদ জনালো। যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেখেতলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আজি বাসুদেৱ থান নৰুৱা সত্ৰ দৰ্শন কৰিব ওলাইছো। লগতে আপোনালোককো দেখাম বুলি ভাবিছো। ঘৰৰ পৰা থানলৈ বেছি দূৰ নহয়, সেইবাবে মোৰ স্কুটিখনকে লৈ ওলাইছো। বাসুদেৱ থানৰ ফাৰ্ষ্ট গেট পাইছোহি। এয়া বাসুদেৱ থানৰ ফাৰ্ষ্ট গেট হয়। ইয়াৰ পৰা ভিতৰলৈ প্ৰায় 400 মিটাৰ মান হ'ব। বলক গেটৰ পৰা ভিতৰলৈ সোমাই যাওঁ। থানৰ ওচৰতে এঠাইত স্কুটি ৰাখি সেৱা কৰিবৰ বাবে ধূপ চাকি কিনি সোমাই গৈছো। এইখন থানৰ সেকেন্ড গেট। চাওক এই গেটখন কিমান ভাল লাগে, দুফালে দুটা হাতী দি বনাইছে। সোমায়ে ভৰি হাত ধুই ললো। এয়া থানৰ মুখ্য নামঘৰ। ভিতৰত নাম লৈ আছে। ভাদ মাহত বহুত ভকত মিলি একেলগে নাম লয় বাবে সেই সময়খিনিত বহুত ভাল লাগে ইয়াতে। এতিয়া নামঘৰৰ ভিতৰত নোসোমাও, প্ৰথমে চাকি বন্তি জ্বলাই লওঁগৈ। তাৰ বাবে এটা বেলেগকৈ ঘৰ বনাই দিছে। চাকি বন্তি জ্বলাই হৈ গ'ল, কিন্তু সেৱা কৰিবৰ বাবে মানুহ বহুত হোৱাৰ বাবে লাইন পাতিব লগা হৈছে। সেয়ে মোৰ কৰালৈ চাগে প্ৰায় 30 মিনিট মানেই লাগিব। এইভাগেই বাসুদেৱ থান নৰুৱা সত্ৰৰ মন্দিৰ ভাগ। ইয়াৰ ভিতৰতে সেৱা লোৱা হয়। মন্দিৰ ভিতৰ ভাগত এভাগ বিষ্ণু মূৰ্তি আছে। মন্দিৰ ভিতৰ ভাগত ফটো ভিডিঅ' তুলিব নিদিয়াৰ বাবে আপোনালোকক দেখাব নোৱাৰিম। প্ৰসাদ ললো। লৈ আহি মন্দিৰতে বহাৰ সময়তে দেখা পালো পাৰকেইটাই ইমান মিলা প্ৰীতিৰে ছাগলীটোৰ লগত খাই আছে। পোৱালিটো ইমান মৰম লগা হয়, মাকে পিঠিত উঠাই লৈ ফুৰিছে। থানৰ এটা কথা মোৰ বহুত ভাল লাগে, ইয়াতে চাকি বন্তি জ্বলোৱা, সেৱা কৰা, প্ৰসাদ দিয়া, বস্তু দান কৰা, সকলো ঠাই বেলেগ, সকলো খুব চিষ্টেমেটিক হয়। লগতে আলহী আপ্যায়নৰ বাবে এটা বেলেগ ঘৰ আছে। তাতে যদি আপুনি বিচাৰে তেন্তে একাপ গৰম চাহ বা এসাঁজ নিৰামিষ ভাত খাব পাৰে। যিহেতু এই থানলৈ বহু দূৰৰ পৰা দৰ্শনৰ বাবে আহে, সেয়ে তেখেতলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবে মন্দিৰ কৰ্তৃপক্ষই এইখিনি সুবিধা কৰি দিছে। এই ৰাজহাঁহবোৰ মানুহে মন্দিৰত দান কৰা হয়। ওচৰত যোৱাৰ বাবে কিবা খাবলৈ দিব বুলি আহিছে। মই অলপ প্ৰসাদকে দি দিলো। মন্দিৰতে অলপ দেৰি ঘূৰি মেলি ঘৰলৈ যাবলৈ ওলালো। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।